চিঞৰি চিঞৰি কান্দিলে ঐ অসমীয়া মই ভুলি কৈ হালকি চুটি হালকি কোন দেশে যাবি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ই প্ৰাইমৰ প্ৰতিভা বিকাশৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানত এগৰাকী উদীয়মান কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰি আনিছো আৰু তেখেত হৈছে আমাৰ সকলোৰে এগৰাকী খুব মৰমৰ কণ্ঠশিল্পী খুনৰাজ তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ আচ্ছা খুনৰাজ তোমাৰ ঘৰ ক'ত আছিলে মোৰ ঘৰ হাজোৰ বৰ্ণি আচ্ছা হাজো বৰ্ণি ওকে তুমি খুব ধুনীয়া ধুনীয়া গান গোৱা তোমাৰ ভিডিঅ' পঠাইছা আমি চালোঁ আৰু আমি যিমান দূৰ জানো তোমাৰ নিজে গোৱা নিজৰ কণ্ঠত গোৱা গান কেইবাটাও তুমি এলবাম ইতিমধ্যে মুকলি কৰিছা গতিকে তাৰে যদি আমি এটা গীতেৰে আমাৰ এই অনুষ্ঠান আৰম্ভণি কৰোঁ হয় নিশ্চয় মই কেইবাটাও গীত গাইছোঁ এতিয়া মোৰ আঠটা গীত ৰিলিজ হৈছে তাৰ ভিতৰত এইটো মোৰ খুব ধুনীয়া গীত যোৱা বছৰ গাইছিলোঁ মই গীতটি যেতিয়া আমাৰ অসমৰ দুজন শিল্পী নীলোৎপল আৰু অভিজিৎ দাক হত্যা কৰিছিলে তেতিয়া সেই গীতটি মই গাইছিলোঁ আৰু গীতটি লিখিছিলে আমাৰ সকলোৰে মৰমৰ সকলোৰে চিনাকি ৰাকিবুল দাই লিখিছিলে আৰু দিপকেশ দাই মিউজিক কৰিছিলে আৰু সেই গীতটি মই আজি গাব ওলাইছোঁ চিঞৰি চিঞৰি কান্দিলে ঐ অসমীয়া মই ভুলি কৈ চিঞৰি চিঞৰি কান্দিলে ঐ অসমীয়া মই ভুলি কৈ মৰিয়াই মৰিয়াই মাৰিলে ঐ নীৰৱে বৈ গ'ল তেজৰে নৈ অসমৰ মাটিতে আজি অসমীয়া অচিনাকি হৈ পৰিলে চিঞৰি চিঞৰি কান্দিলে ঐ অসমীয়া মই বুলি কৈ প্ৰকৃতিৰ বুকুতে জীৱন বিচাৰোতে প্ৰকৃতিৰ বুকুতে এৰিলে প্ৰাণ প্ৰকৃতিৰ বুকুতে জীৱন বিচাৰোতে প্ৰকৃতিৰ বুকুতে এৰিলে প্ৰাণ মানুহে মানুহৰ আজি হতৰু মানুহে মানুহক মাৰিছে ঐ চিঞৰি চিঞৰি কান্দিলে ঐ অসমীয়া মই ভুলি কৈ ধন্যবাদ খুব সুন্দৰ গান গাইছা তুমি আচলতে এই গীতটি শুনাৰ লগে লগে সেই নীলোৎপল আৰু অভিদা তেওঁলোকলৈ মনত পৰি গ'ল যিয়ে নহওক বাৰু ৰাকিবুল দাৰ গানৰ কথাটো ক'বই নালাগে সকলোৱে জানে তেখেতৰ প্ৰতিটো গীতেই খুব সুন্দৰ গীত তেখেতৰ যি কথা খুব সুন্দৰ গীত আচলতে আৰু এই গীতটোৰ বাহিৰেও তুমি এতিয়া কিবা নতুন কামক লৈ ব্যস্ত হৈ আছা নেকি হয় মই এতিয়া নিজেই লিখা গীততে কৰি আছোঁ হয় গীতটি এতিয়ালৈ কমপ্লিট হোৱা নাই লিখা কমপ্লিট হোৱা নাই আৰু মিউজিকটি মই সকলোৰে জিনজিত দাক কৰিব দিয়া যাব বুলি ভাবিছোঁ মই আৰু গীতটিত মোৰ সহযোগ কৰিছে মোৰ ডাঙৰ দাদা চফিকুল হকে অলপ সহযোগ কৰিছে লিখাত ঠিক আছে বাৰু শুন তোমাৰ এই যি গানৰ আৰম্ভণি তুমি কেতিয়াৰ পৰা গান গোৱা আৰম্ভ কৰিছিলা মই সৰুৰে পৰা গীত গাইছিলোঁ কিন্তু এই সংগীত লাইনত আহিছিলোঁ 2017 পৰা আচ্ছা তুমি সকলো ধৰণৰ গীত গাব জানা লোকগীত বৰগীত জ্যোতি সংগীত গোটেইখিনি জানা নিশ্চয় ঠিক আছে তেতিয়াহ'লে এটা লোকগীত গাব পাৰিবা নিশ্চয় ঠিক আছে এটা লোকগীত শুনিম আমি হালকি চুটি হালকি কোন দেশে যাবি আমার দেখে যাবি হালকি একেলা পাবি আমার দেখে যাবি হালকি একেলা পাবি হালকি চুটি হালকি কোন দেখে যাবি হালকি
বৌৰাগত কবি শালকি চিৰা খুন্দি থব অ বৌৰাগত কবি শালকি চিৰা খুন্দি থব ও শালকি চুটি শালকি কোন দেশে যাবি ধন্যবাদ ইমান ধুনীয়া গীত গাইছা তুমি আচলতে তুমি সঁচাকৈ মানে মোৰ এনেকুৱা লাগিছে যে তুমি আজি এইটো স্থানত নহয় আচলতে বহুত আগবাঢ়ি যাব লাগিছিলে হয়তো তোমাৰ কিবা ব্যক্তিগত সমস্যা বা সেইটো হয়তো স্কোপ পোৱা নাই মই জনাত আৰু কেতিয়াবা এনেকুৱাও হয় চাগে যে তুমি যেতিয়া গান গোৱা তুমি কৈ আছিলা মই শুনিছিলোঁ যে তুমি যেতিয়া প্ৰথম গান গাইছা তোমাক চাগে বহুতো বন্ধুও চাগে কৈছিলে যে কি গান গাবি এনেকৈ চাগে কৈছিলে ভাল বেয়াটো থাকিব সকলোতে ভাল বেয়া সেইটোৱে কৈছে আচলতে মানুহক সদায় উৎসাহ দিব লাগে কাৰণ ভাল বেয়া থাকিব প্ৰতিভা চবৰে ভিতৰত থাকে কিন্তু সেই প্ৰতিভাটোৰ ভিতৰৰ পৰা উলিয়াই যিটো আনিব পৰা স্কোপ বা উলিয়াই অনাৰ যিটো দিশ সেইটো আচলতে চবৰে নাথাকে কিন্তু আমাৰ সমাজত এনেকুৱা দেখা যায় যে যিমানে ভাল গান নগাওক কিয় যিমানে ভাল নানাচক কিয় যে একদম মানে সদায় সেইটোক ডাউন দি থকা হয়নে কিন্তু সেইটো আচলতে বেয়া কথা খুব বেয়া কথা সোণৰাজ মই আৰু অলপ আহিছোঁ তোমাৰ ওচৰলৈ তুমি গান গোৱা বেছি বছৰ হোৱাও নাই যদিও গাইছা আগৰ পৰা গাইছা কিন্তু এতিয়ালৈকে তোমাৰ এই যি গান গাইছা তোমাৰ গুৰু কোন আছে কোনোবা গুৰু আছে গুৰু আছে মই শিকিছিলোঁ হাজত শিকিছিলোঁ প্ৰথম তাৰপিছত মই নিশাবাৰ ওচৰত শিকিছিলোঁ ধাৰাপুৰত আৰু বৰ্তমান মই শিকি আছোঁ দিগন্ত ভাৰতী ছাৰৰ ওচৰত আচ্ছা দিগন্ত ভাৰতীৰ ওচৰত শিকি আছা ঠিক আছে খুব সুন্দৰ লাগিছে আৰু এইবাৰ আৰু এটা গীত শুনো কথা আমি পিছতো পাতিম এবাৰ কি শুনাবা তুমি জুবিনদাৰ গীত নিশ্চয় ঠিক আছে তুমি জুবিনদাৰ গীত এটা শুনোৱা একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও কচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই ঐ নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো কবতো নোৱাৰো আজি হাঁহি আছো কবতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই ধন্যবাদ খুব সুন্দৰ আচলতে এই গীতটি শুনি মই খুব আৱেগিক হৈ পৰিছোঁ এই গীতটি বহুত তত্ত্বগধুৰ আচলতে এই গীতটোৰ প্ৰতিটো শব্দ সকলোৱে গম পাইছে জুবিনদাৰ এই গীতটি আচলতে গোটেই জীৱনটোৰ অৰ্থ বুজাই দিছে জীৱনটো ক'ব গ'লে একোৱেই নাই সকলো যেন ক্ষুণ্ণ কিন্তু আমাৰ জীৱনটো বৰ্তমান যিটো পৰিস্থিতি ক'ত কেতিয়া কাৰ কি হয় কোনেও নাজানে কিন্তু তাৰ পিছতো আমাৰ মানুহবিলাকে যেন মানে কোনেও কাৰো কথা নুশুনে সদায় যুদ্ধ সদায় হিংসা এইবিলাকে যেন কৰি আছে কিন্তু এইবিলাক নাপায় আমাৰ জীৱনটো দুদিনীয়া সকলোৱে যেন মিলা প্ৰীতিৰে চলোঁ আৰু হিংসাটো যদি আমি এৰাই চলোঁ নিশ্চয় সমাজখনো ভাল হ'ব ঠিক আছে সোণৰাজ ধুনীয়া গীত শুনালা আৱেগিকো হ'লোঁ মই এইবাৰ তোমাক অলপ কথা সুধোঁ ঠিক আছে কথা মানে তোমাৰ প্ৰিয় শিল্পী কোন আচলতে বৰ্তমান সময়ত মোৰ প্ৰিয় শিল্পী আমাৰ সকলোৰে মৰমৰ জুবিন দা আচ্ছা তুমি জুবিন দাক ফ'ল' কৰা এতিয়া তোমাক ভূপেন্দাৰ গীত এটা গাব পাৰিবা ঠিক আছে এটা ভূপেন্দাৰ গীত শুনিম এবাৰ মানুহে মানুহৰ বাবে যদিহে অকলনে ভাবে অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে খুব সুন্দৰ গীত গালা সদৰাজ তুমি ভূপেন্দাৰ গীত গালা তুমি লোকগীত শুনিলোঁ তাৰপিছত জুবিনদাৰ গীত শুনিলোঁ এইবাৰ শুনিব বিচাৰিছোঁ ৰাভা সংগীত এটা নিশ্চয় এবাৰতো খুব ধুনীয়া ৰাভা গীত গাব ওলাইছোঁ লুই তোৰে পানী যাবি অ বৈ লুই তোৰে পানী যাবি অ বৈ সন্ধিয়া লুই তোৰ পানী হনুমালি চহৰে নগৰে যাবি অ বৈ জুয়াৰে কীৰ্তি দেখে বিদেশে সাগৰে নগৰে ফুৰিবি কৈ লুই তোৰে পানী যাবি অ বৈ লুই তোৰে পানী যাবি অ বৈ ধন্যবাদ ভাল লাগিল প্ৰিয় দৰ্শক আমি আজি এই প্ৰতিভা বিকাশৰ অনুষ্ঠানৰ একেবাৰে শেষ অংশলৈ আহি পৰিছোঁ সন্ত্ৰাস আমি এই অনুষ্ঠান সামৰিব লাগিব অনুষ্ঠান সামৰাৰ আগত তুমি ইতিমধ্যে কৈছা যে তোমাৰ এইটো নতুন গীত আহি আছে লখিমী বোৱাৰী গতিকে তোমাৰ লখিমী বোৱাৰী গীতটোৱে আমাৰ এই অনুষ্ঠান আজি সামৰণি মাৰিম নিশ্চয় গীতটি লিখিছিলে আমাৰ সকলোৰে মৰমৰ ৰেকিবুল্লা আৰু গীতটিৰ মিউজিক কৰিছিল দীপকৃষ দাই আৰু গীতটি গাইছিলোঁ মই অকলে গাইছিলোঁ গীত গাইছোঁ অ মইনা গামোচা বব জানানে অ মইনা ঢেকি দিবলৈ জানানে অ মইনা গামোচা বব জানানে অ মইনা ঢেকি দিবলৈ জানানে তুমি যে ৰূপহী সৰগৰে পৰি অ তুমি যে ৰূপহী সৰগৰে পৰি অ হবানে তুমি মোৰ ঘৰৰে লখিমী বোৱাৰী বোৱাৰী লখিমী অ মইনা গামোচা বব জানানে অ মইনা ঢেকি দিবলৈ জানানে অ কজলা কজলা দুচকুলে চাই পগলা পগলা মন মোৰে হয় লাজুকি লাজুকি হাঁহিয়ে তোমাৰ উতলা উতলা কৰে হৃদয় অ আহিবা কাষলৈ বতৰা ল'বলৈ আহিবা কাষলৈ বতৰা ল'বলৈ অ তুমি নাহিলে ঘুমতি নাহে সঁচাকৈ নাহে সঁচাকৈ অ মইনা জাকৈ বাবলে জানানে অ মইনা মাছ বাচিব জানানে ধন্যবাদ খুব সুন্দৰ হৈছে আৰু তোমাক আমি শেষবাৰৰ এবাৰ ধন্যবাদ জনাইছোঁ কাৰণ তুমি ইমান কষ্ট কৰি আমাৰ ইয়ালৈ আহিলা আৰু আমি আশা কৰিছোঁ তোমাৰ এই যি কণ্ঠ তোমাৰ এই যি সংগীতৰ যাত্ৰা এয়া অটুট থাকক আৰু আমি প্ৰাইমৰ ফালৰ পৰা তোমাক যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম বিভিন্ন ধৰণে গতিকে প্ৰিয় দৰ্শক এয়া আছিল সন্ত্ৰাস আৰু আজি এই অনুষ্ঠান আমি সামৰণি মাৰিম আৰু শেষত আকৌ এবাৰ কৈছোঁ যদি আপোনাৰো আছে এনেকুৱা প্ৰতিভা আপুনিও যদি খুব ধুনীয়া গীত গাব জানে তেতিয়াহ'লে আমালৈ আপোনাৰ 1 মিনিটৰ ভিডিঅ' এটা প্ৰেৰণ কৰক যিকোনো গীতৰ হ'ব পাৰে হিন্দী অসমীয়াত যিকোনো গীত হ'ব পাৰে আমাৰ হোৱাটছআপ নম্বৰত আপুনি প্ৰেৰণ কৰক আপোনাৰ যিকোনো ভিডিঅ' আৰু আমি আপোনাক আমন্ত্ৰণ জনাম আমাৰ এই প্ৰতিভা বিকাশৰ মঞ্চলৈ গতিকে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ